নাৰায়ণৰ তৰফৰ পৰা আজি মই মোহিনী মন্ত্ৰ আগবঢ়াইছোঁ, পুৰুষ মোহিনী মন্ত্ৰ আগবঢ়াইছোঁ। প্ৰথমতে মই মন্ত্ৰফললৈ গৈছোঁ। প্ৰথমে কেনেদৰে গাব লাগিব এইখিনি মই ইয়াত মন্ত্ৰ যোগে কৈ দিছোঁ। কেতিয়াবা গাওঁতে কেতিয়াবা মোৰ স্পেলিং বানানো ভুল হ'ব পাৰে। ভুল হ'লে আপোনালোকে কি কৰিব, ইয়াৰ পৰা চাই লিখি ল'ব। কাৰোবাৰ উপকাৰ হ'ব বুলি মই এই মন্ত্ৰটো আগবঢ়াইছোঁ। এতিয়া মই মন্ত্ৰলৈ গৈছোঁ। প্ৰথমে মোহিনী সাধে কাম, অমুকাক মহিলো দিয়া কালিকা মাও। ৰজা মূলিলো প্ৰজা মহিলো, মহিলো তিনি দেৱগণৰ লোক। আকাশৰ কামিনী মহিলো, মহিলো তিনি দেৱ হৰ। অমুকাক মহিলো কি কৰিবি মোক, সিদ্ধ গুৰুক লগ পাৱ, লাগ ভেকুলী লাগ। কামৰূপৰ কামামৰূপ কামাখ্যা মাৱ, ভেলেকি ভেলেকি গুৰু, ভেলেকি ভেলেকি আনিলে পায়। মই ভেলেকি মাৰিলোঁ গোৱা, এখনি খাই গুৰুৰ ডাক মোৰ হাক। যেই মতে লগাওঁ সেই মতে লাগ। মোহিনী মোহিনী কামিনী, মোহিনী মোৰ মোহিনী নাও। দণ্ডে ছত্ৰে ৰাজা বহি আছে, তেওঁক মোহিবলৈ যাওঁ। ৰাজা মোহিলো প্ৰজা মোহিলো, মোহিলো বহুলোক। ত্ৰিদশ কোটি দেৱতা মোহো, কি কৰিব পাৰ তই মোক। ফট সিদ্ধ গুৰুৰ পাৱ, ৰক্ষা কৰা কামাখ্যা মাৱ। এই মন্ত্ৰৰে তেল জাৰি গাত ঘঁহি যলৈকে যায় সৰ্বতোকালে জয় হয়। মোহিনী মোহিনী জগত মোহিনী, মোৰ মোহিনী নাও। ৰজা প্ৰজা বহি আছে, ৰজা প্ৰজা মোহিবলৈ যাওঁ। ৰজাকো মোহিলো প্ৰজাকো মোহিলো, মোহিলো সৰ্বলোক। সেই সময়তে ৰজা প্ৰসংগে, মোক আলত কাপোৰ পালত দহি, কি কৰ কাপোৰ শয্যাত বহি। আহা সভালৈ যাওঁ, মেলে মুখে জপাই খাওঁ। হৰবিষ্ণু হৰ, অমুকিৰ মুখলৈ অমুকাই চাই থাক। কাপোৰ এখন জাৰি সিদ্ধ কৰি যাব জয় হ'ব। ফুলৰ পুখুৰী পৰ ফুলৰ পাও, ফুল পৰি আছে চমৎকাৰ। সেই ফুল অমুকিৰ মূৰত চৰে, অমুকাই জপাৰ কাপোৰ যেন দেখে। ফুল এপাহ জাৰি পিন্ধিব জয় হ'ব। মই এই মন্ত্ৰটো আগবঢ়ালোঁ। আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব যদি উপকাৰ পাব বুলি। আৰু মই বিশেষকৈ এই মন্ত্ৰখিনি মই সংৰক্ষণ কৰিবৰ কাৰণেহে ব্যৱস্থা কৰিছোঁ। বেলেগৰ পৰা মই সংৰক্ষণ কৰি আনি ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰি দিছোঁ। পূৰ্বপুৰুষৰ আগতে এইটো চলি আছিলে, প্ৰজন্ম আছিলে। এতিয়াতো এইবোৰত কোনো চলা নাই, কিন্তু বিশ্বাস কৰে আজিকালিও মানুহে। সেইকাৰণে এই মন্ত্ৰটো মই আগবঢ়ালোঁ। ধন্যবাদ।